নমস্কাৰ, মই মিতালী কলিতা। আজি আমি ৰসগোল্লা বনাওঁ আহক। এয়া 1 লিটাৰ গাখীৰত 3 চামুচ নেমুৰ ৰস মিলাই লৈছোঁ। চানাখিনি বহুত টানকৈ আটি পেলাব নালাগে আৰু আমি চানাখিনি চাফা পানীৰে ধুব লাগিব, কাৰণ নেমুৰ ৰসৰ টেঙাটো আৰু ৰসৰ যিটো গুণ সেইটো থাকিব। ধুই দিলে সেইটো নোহোৱা হৈ যাব। এতিয়া চানাখিনি আপোনাৰ হাতৰ তলুৱাৰে 10 মিনিটমান এনেকৈ ছফ্ট কৰি ল'ব। এইখিনি মোৰ ধুনীয়া ছফ্ট হৈছে। এতিয়া মই ইয়াত 1 চামুচ ময়দা অলপকৈ লৈ মিক্স কৰি ল'ম। তিনি কাপ পানী আৰু 1 কাপ চেনি ল'ম আমি এতিয়া। চেনি আৰু পানীৰ ৰসখিনি যিখিনি চিৰাপ সেইখিনি পাতল কৰিব, নহ'লে ৰসগোল্লাকেইটা টান হ'ব। বলকেইটা মই এটা এটাকৈ দি লৈছোঁ। এতিয়া লাহেকৈ লৰাই গোটেইখিনি কভাৰ হোৱাকৈ এখন ঢাকনি মাৰি থৈ দিম 10 বা 15 মিনিটৰ কাৰণে। দহ মিনিট পিছত মই আপোনালোকক দেখাইছোঁ। দেখিছে নহয়, বলকেইটা ধুনীয়াকৈ ফুলি আহিছে। আৰু মই 10 মিনিটৰ কাৰণে ঢাকনি মাৰি দিছোঁ। তাৰপিছত এতিয়া মোৰ ৰসগোল্লাকেইটা হৈ গৈছে, ধুনীয়া ডাঙৰ হৈছে, ছফ্ট হৈছে। এতিয়া মই এইখিনি এনেকৈ
ৰাখি থৈ দিম 3 ঘণ্টাৰ কাৰণে। গেছটো নুমাই